নমস্কাৰ বন্ধুসকল, মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম। আজিৰ ব্লগটো হৈছে বেহাৰৰ খেতিৰ বিষয়ে। মানে কি কয়, আজি মানে বেহাৰৰ মানে ঘৰতে অলপ বেহাৰ খেতি কৰিম। মানে হাল বাই হৈছে, এতিয়া অলপ সাৰ মাৰিম, ইউৰিয়া DP আৰু কিছু সামগ্ৰী বস্তু আছে, এইবিলাক সাৰ মাৰিম। সেইটোৰ ওপৰত ভিডিঅ' অলপ বনোৱা হৈছে। হাই গাইজ, এতিয়া আমি পথাৰত চাবৰ বাচিবলৈ আহিছোঁ। মায়ে চাওক চাবৰ বাচিছে, চোৱা এইবিলাক টেৰেংকাৰে আহিব। ভাল লাগি গ'লে টানি টানি বেগডাল লৈ থাকচোন। বেগডাল কি আনছা পিছে? বেগডাল ল'ব লাগে যে মই বহুত দূৰে দূৰে ভাবছিলো হা, তাকে লাগে বুলি ভাবছিলো হা মই। ক'ত তাকে লাগে দেউতাই যি টানি যি খানান বাজিছিল, তাকে লাগে ল আলাই নলাই কিয় এতে যে একদিন ইনকে 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 দিয়া পথাৰত লৈ যাওঁ আমি এতিয়া বেহাৰ চাইকেলখন থৈ দি এনেকৈ ঘূৰাই দি পেলাই এইখিনি হ'ল DP, এইখিনি ইউৰিয়া, এইখিনি হ'ল DP। হ'ল ইউৰিয়া, হ'ল এইখিনি ইউৰিয়া, DP। পথাৰত এইবাৰ চাই কিনে DP ইউৰিয়া সাৰে মিক্স কৰি ছিটাই দিম। কেনে গন্ধাইছে? কিহত মিক্স কৰিবি? কিহত মিক্স কৰিবি? এইটো কামলাটো নিছ কামলাটো আনো আৰু দিলে কোনো আৰু এই খাপনি শুন গান ইউৰিয়া এই বাপ এইখিনি দিছে ইউৰিয়া সাৰ কি হ'ব এইটো দিলে? এইটো দিলে কি হ'ব? গাছবিলাক লপকে বাঢ়ি উঠিব, চেহেৰা ভাল হ'ব, ফল হ'ব ভাল। এইটো DP আগত আছিল কলা, এতিয়া বগা চিষ্টেম কৰি দিছে। এতিয়া কলা কিয় গন্ধাইছে ইমান? এইবিলাক সাৰ জাতীয় বস্তু গোন্ধাবি। চাওঁ বেহাৰ এইবাৰ কেনে হয়। যোৱা বছৰ বেয়া হোৱা নাছিল, খেতি ভালেই হৈছিল। এইবাৰ কেনে হয় বাৰু চাওঁ। খেতি কৰিতো ভালে লাগে। তেলৰ যিহে দাম, মিঠাতেলৰ 150 টকা এতিয়া মিঠাতেলৰ দাম। গতিকে আৰু গাঁৱলীয়া হিচাপে সকলোৱে কৰিব লাগে এইবিলাক বস্তু। কিন্তু কি অলপ গৰু ছাগলী অলপ মানে দিগদাৰ দিয়ে। গৰু ছাগলী দিগদাৰ দিয়ে মানে। এতিয়া নেটৰ বেৰা দিছোঁ, এখন নেটৰ বেৰা দি দিলোঁ। এইখন আৰু আছে, বহুত আছে। এইফালে বেলেগবিলাকে কৰিছে। এতিয়া দুইটা বস্তু এনেকৈ লগাই দিম আমি। এতিয়া দুইটা বস্তু এনেকৈ লগাই দিম। এইটো পাথৰৰ নিচিনা হৈ গৈছে। খাৱা গেলে কি হ'ব? খাৱা গেলে কি হ'ব? মানুহটো ডাঙৰ হ'ব পাৰে দেখোন। খাৱা গেলে ক'ত আৰু বেমাৰে হ'ব, মেডিকেল যাব লাগিব। দিলে যদি ডাঙৰ হয়, মানুহ কিয় ডাঙৰ নহয়? সেইটো বস্তু মানুহৰ হ'ল বেলেগ খাদ্য, এইটো হ'ল গছৰ খাদ্য।
গছৰ খাদ্য মানুহৰ ফল বেলেগ খাদ্য গছৰ খাদ্য বেপাৰীবিলাকেতো উমুক দি তুমুক দি ডিপি দি আৰু কি কয় এইটো চুপাৰ তাৰপিছত আৰু কি কয় এইফালে দোকানত গেলি মানে সিহঁতে মানে কি কয় বহুত বস্তু দিব খোজে সিহঁতৰ বিক্ৰী যাব লাগেতো ডিপি লৈ যা অলপ চুপাৰ লৈ যা অলপ পটাছ লৈ যা অলপ চয়েল লৈ যা অলপ আৰু গছপুলিৰ কাৰণে ভাল হ'ব ভিটামিন এটা অলপ ফ্ৰী ভাল পেকেট এটা লৈ যা এই বহুত বস্তু মানে পইচা দেখা পালে সিহঁতে মানে কি কৰে পুৰা সিহঁতে মানে পুৰা জাপি দিব খোজে একদম মানে ইমান খৰচ কৰি কাম নাই কিন্তু আমাৰ ইউৰিয়া আৰু ডিপি এইকেইটা বস্তু দিওঁতে কিন্তু বেহাৰখিনি ধুনীয়া আছে পিছত তল